ইয়াতে হেৰি কৰা আছে তোমালোকক যে কৈছিলোঁ কমেণ্ট দিবলৈ দিছিলোঁ যে আমাৰ ঘৰলৈ খনিকৰ পুথি আহিব আজি আহিব বাহিৰত কাম কৰি আছে এতিয়া গা চা ধুই পিনি আৰু তালৈ যাম আৰু ব'লা ভিডিঅ'টো চোৱা আৰু চিনেমেটিক ভিডিঅ' কেতিয়াবা চাই লোৱা কাৰোবাক খুচুৰা পইচা লাগে নি মোক পৰা লৈ আহি আহা এইবোৰ আমাৰ চৰাইত দিব লাগিব ন এতিয়া গাটো ধুই লওঁ তাৰপিছত আকৌ লগ পাম দেই মই এতিয়া গাটো চাপ ধুই আহিলোঁ আৰু আগফালে শৰাই কাম কৰি আছে তোমালোকক সেয়া দেখুৱামগৈ ৰ'বা বৰ্তাজনে ক'লে বোলে এই কলৰ যোনটো হেৰিটো লাগে সেইটো আনিবলৈ ক'লে আৰু এতিয়া গা চা ধুই সেইবোৰকে আনি আছোঁ আৰু এয়া চোৱা কেইজনী এতিয়া ওলামগৈ আৰু আহি পাইছোঁ বুলি এতিয়া ওলাই মেলি ল'লোঁ আৰু এয়া ওলালোঁ আৰু এতিয়া মানে আমাৰ যিভাগ খনিকৰ পুথি আহি আছিলে আৰু এতিয়া আহি পালেহি আৰু এতিয়া নামঘৰলৈ যাওঁ আৰু নামঘৰ মানে গেট চেটবিলাক খোলোঁগৈ আৰু পাপাহঁত আহি আছে বাৰু এতিয়া মানে পানী চানী লৈ লৈছোঁ আৰু তাত মানে এতিয়া আদৰিব আমাৰ পাপাহঁতে আৰু গধূলিকৈ নথয় এতিয়া মানে উঠিয়াইছেহি যে এতিয়া যাওঁ আৰু আমি ব'লা এতিয়া যাওঁ আৰু বাই বাই বন্ধ কৰ কৈ দিওঁ নেকি বছৰ হৈ থাকক হেৰি কৰা হৈছে আবাহনৰ সম্পূৰ্ণ ফলৱৰ্তী কৰি সমস্তকে কল্যাণৰ ৰক্ষা কৰি
চবে বহি আছে, সেইটো কাৰণে বহি আছোঁ আৰু এতিয়া এনেই অকলে বহি আছোঁ আৰু কোনো নাই, দাদাহঁত চব ভিতৰত চাগে আছোঁ।